নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডিজি নিউজ আছাম চেনেলটোৰ পৰা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নগাঁও বহমপুৰ চলচলি ৰক্তিম ৰাজখোৱা। মানসিক ভাৰসাম্য হেৰুওৱা ৰক্তিমৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুতো। সলনি হ'ল জীৱন। ৰক্তিমৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে এতিয়া দল সংগঠন। গতিকে সাহস ৰক্তিমৰ কণ্ঠত যি সুন্দৰ গীত, সেই গীত এটা শুনো। মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা। মই এটা গান গাব ওলাইছোঁ। এইচ চাপানালা ARS। তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হ'লোহেঁতেন নৈ। তুমি এজাক সপোন হোৱা হ'লে ময়ো গ'লোহেঁতেন।
que